হেল্ল' এভৰিৱান, জুৰি সৱৰ্ল্ড চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ থকথকীয়া বগাকৈ নাৰিকলৰ লাড়ু কেনেকৈ বনাব পাৰি তাৰে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে বলক কেনেকৈ বনাওঁ চাই লওক। এতিয়া মই 3টা নাৰিকল লৈ ল'লোঁ। আপোনালোকৰ নিজৰ জোখৰ মতে যেইটা নাৰিকলৰ লাড়ু বনাব খোজে লৈ ল'ব। আৰু এতিয়া মই নাৰিকলখিনি কাটি ল'ম। এয়া নাৰিকলখিনি ভালদৰে এনেকৈ ফালি ল'ব। এতিয়া মই নাৰিকলখিনি ভালদৰে ৰুকনিৰ সহায়ত ৰুকি ল'ম। আপোনালোকেও ৰুকনিটো ৰুকিব পাৰে, নহ'লে মিক্সিটো ধুনীয়াকৈ গুড়ি কৰি ল'ব পাৰিব। এতিয়া মই ভালদৰে নাৰিকলখিনি ৰুকি ল'ম। আৰু এয়া মোৰ নাৰিকল ৰুকা হৈ গ'ল। দেখিছেনে? এনেকৈ আপোনালোকে নাৰিকল ৰুকি ল'ব। এতিয়া গেছত মই ধুনীয়াকৈ কেৰাহীটো বহাই দিলোঁ আৰু কেৰাহীটো আপোনালোকে মন কৰিব যাতে চাফা হয়। এতিয়া মই ধুনীয়াকৈ নাৰিকলখিনি গুড়িখিনি দি দিলোঁ কেৰাহীটোত। আৰু ইয়াতে মই 2 গিলাচ চেনি দিছোঁ। যিহেতু মই 3টা নাৰিকল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ জোখৰ মতে দি দিব। মই 2 গিলাচ চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালদৰে নাৰিকলখিনিৰ লগত চেনিখিনি মিক্স কৰি ল'ব, যাতে চেনিৰ ৰসখিনি নাৰিকলত ভালদৰে সোমাই যায়। এতিয়া ধুনীয়াকৈ ভাজি থাকিব নাৰিকলখিনি। এতিয়া নাৰিকলখিনি ল' ফ্লেমত ধুনীয়াকৈ ভাজি থাকিব আৰু একেৰাহে লৰাই থাকিব, যাতে তলিত লাগি নাযায়। এনেদৰে ভালকৈ ভাজি থাকিব আপোনালোকে। এতিয়া নাৰিকলখিনি ভালদৰে ভজা হ'লে ইয়াতে এটা ইনগ্ৰিডিয়েণ্ট দিব লাগিব। এনেকৈ ভালদৰে অলপমান ল' ফ্লেমটো অলপমান বঢ়াই নিদিব। এতিয়া আমি ইয়াতে দিম আমুল তাজা গাখীৰ। দেখিছেনে? আমুল তাজা গাখীৰ ল'ব আৰু আপোনালোকে আমুল তাজা গাখীৰখিনি দি দিব। বেছি নিদিলে আপোনালোকৰ জোখমতে অকণমান দিলে হ'ব, গোটেই পেকেটটো নিদিলেও হ'ব। আৰু এনেকৈ লাৰি থাকিব, ভাজি থাকিব। আৰু এয়া নাৰিকল মোৰ হৈ গ'ল ভাজা। এতিয়া মই ধুনীয়াকৈ প্লেট এখনত উলিয়াই ল'লোঁ। এতিয়া নাৰিকলৰ লাড়ুকেইটা দেখিছেনে কি ধুনীয়াকৈ খাইছে? এনেকৈ ধুনীয়াকৈ মই গোটেইকেইটা লাড়ুকেইটা বান্ধি কিনে আপোনালোকক দেখাই আছোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্টটো কৰি দিব। এয়া দেখিছেনে মোৰ লাড়ু গোটেইখিনি বন্ধা হৈ গ'ল আৰু দেখিবলৈ ধুনীয়া হৈছে।